আজি সভাৰ সভাপতি ডাঙৰীয়া, সাংবাদিক, জ্যেষ্ঠ সাংবাদিক ভূঞা ডাঙৰীয়া, দাস ডাঙৰীয়া, দত্ত ডাঙৰীয়া আৰু আজি উপস্থিত থকা বিশিষ্ট অতিথিসকল, পৰাগ কুমাৰ দাসৰ লগত একেলগে কাম কৰা সাংবাদিকসকল আৰু আজিৰ সভাত থকা ৰাইজ, মই উপলব্ধি কৰিছো যে পৰাগ কুমাৰ দাসৰ নিচিনা এজন সাংবাদিকৰ বঁটা লাভ কৰি মোৰ কোনো হাত ধৰিবিলাক কঁপিছে। এইটো কঁপাটো স্বাভাৱিক। তেখেত এনেকুৱা এজন সাংবাদিক আছিলে যিজন সাংবাদিকে নিজৰ জীৱন আহুতি দিছিলে, তেওঁক হত্যা কৰা হৈছিলে গুৱাহাটীৰ মাজমজিয়াত আজি প্ৰায় 23 বছৰৰ আগতে। গতিকে মই ভাবো কিন্তু আজি 23 বছৰ হৈ গ'ল, আমিতো সেই সময়ত তেওঁৰ লিখা পঢ়িছিলো, কিন্তু এতিয়াৰ সাংবাদিকে সেই লেখা পঢ়া নাই, মানে এতিয়াতো তেওঁলোকে 23 বছৰ হৈ গ'ল। কিন্তু মই যেনেকে ভূঞা ডাঙৰীয়াই কৈছে যে আজিৰ যিটো পটভূমি, সেই পটভূমিতে পৰাগ কুমাৰ দাসৰ যিটো প্ৰাসংগিকতা, ৰিলিভেন্স, সেইটো যথেষ্ট বৃদ্ধিয়ে পাইছে। বিশেষকৈ তেখেতে যেনেকে কৈছে বুলি মই পুৰা সন্মত হওঁ যে নাগৰিকত্ব বিধেয়কখন ইয়াত জাপি দিয়াৰ নিচিনা হ'ল। জাপি দিয়াৰ ফলত যি অসম বা উত্তৰ পূৰ্বাঞ্চলত যি একেবাৰে জুই জ্বলিছে বা বিভিন্ন ধৰণৰ অশান্তিৰ সৃষ্টি হৈছে, প্ৰতিবাদ সাব্যস্ত হৈছে, সেই সময়ত বোধহয় পৰাগ কুমাৰ দাসৰ যিটো ৰিলিভেন্ট, যিটো প্ৰাসংগিকতা, অসমক যিটো ভাল পোৱাৰ যিটো প্ৰাসংগিকতা, সেইটো বহুত গুণে বৃদ্ধি পাইছে। আজি বহুত বছৰ আগৰ কথা, সেয়া 91 চনৰ কথা। মই তেতিয়া আণ্ডাৰ গ্ৰেজুৱেট কৰি আছিলো দিল্লী ইউনিভাৰ্চিটিত। মোৰ এজন বন্ধুৱে তেতিয়া বুধবাৰ কাকতখন তাত যোগে দিছিলে দিল্লীলৈ, আৰু তেওঁ সেই চাংলত চেনলা পঢ়িছিলে আৰু বাকী আৰ্টিকলবিলাকো পঢ়িছিলে। তেতিয়া ময়ো প্ৰায়ে তেওঁৰ পৰাই সেই বুধবাৰখন লৈ ময়ো পঢ়িছিলো সেই সময়ত। আৰু সেই বন্ধুজন আজি আমাৰ মাজত উপস্থিত আছে আৰু আপোনালোকৰ সকলোৰে পৰিচিত ময়ূৰ বৰা। মই একেলগে পঢ়িছিলো, একে সময়ত ইতিহাস অধ্যয়ন কৰিছিলো। মই ৰামদাসত আছিলো, ময়ূৰ হানচৰাজ কলেজত আছিলে। সেই সময়তে মই বুধবাৰ তেখেতৰ কাৰণে মোৰ বন্ধুৰ কাৰণে পঢ়িবলৈ মতাইছিলো ৰেগুলাৰলি। আজি মই এই বঁটা লাভ কৰি মই মোৰ পিতৃ মাতৃক মই সুঁৱৰিব খুজিছো এই কাৰণে যে মই যে আজি এজন সাংবাদিক, মোৰ পিতৃ মাতৃয়ে কেতিয়াও মোক কোৱা নাছিল তুমি সাংবাদিক হোৱা। কিন্তু মোৰ পিতৃ মাতৃয়ে কেতিয়াও, মোৰ পিতৃ শিৱ শৰ্মা আৰু মাতৃ লীলা শৰ্মা, তেওঁলোকে মোক কেতিয়াও জোৰ দিয়া নাছিলে তুমি ডাক্তৰ হোৱা, তুমি ইঞ্জিনিয়াৰ হোৱা, তুমি অধ্যাপক হোৱা, বা তুমি তেওঁলোকে কেতিয়াও মোৰ ওপৰত জাপি দিয়া নাছিলে মই কি হওঁ। সেইকাৰণে মই যেতিয়া আজি নৱম শ্ৰেণীত পঢ়ি আছিলো, সেই সময়ত মই মৃদুপৱন গোস্বামীক লগ পাইছিলো। তেখেতৰ এখন এই জখলাবন্ধা বাছ ষ্টেণ্ডত লগ পাইছিলো, আৰু তেখেতে সেই সময়ত তেখেতৰ মই হিষ্ট্ৰী পঢ়িছিলো। আমাৰ ক্লাছত লাগিছিলে মৃদুপৱন গোস্বামীৰ হিষ্ট্ৰী চলে। তেখেতে যেতিয়া মোক ক'লে যে তুমি দিল্লীত পঢ়িবা গৈ আৰু দিল্লীত হিষ্ট্ৰী পঢ়িবা আৰু পাৰিলে ৰামদাসত পঢ়িবা, মই ৰামদাসত পঢ়িবা, সেই কথাটো কেতিয়াবা হয় আমাৰ ইনফ্লুৱেঞ্চটো থাকি যায়। এইদিনাখন মোৰ এতিয়াও মনত আছে, মই দেউতাৰ মাক ক'লো সেয়া 10ম শ্ৰেণীত থাকোঁতে যে মই দিল্লীলৈ যাম আৰু মই ছায়েন্স নপঢ়ো, আৰ্টছ পঢ়িম। বহুত সময়ৰ কাৰণে মা দেউতা অকণমান স্তম্ভিত হৈ গৈছিলে, কাৰণ এনেকুৱা নহয় যে মই ছায়েন্সত বেয়া আছিলো বা মোৰ মেথছ আছিলে, এডভান্স মেথছ আছিলে, কিন্তু মই সেই সময়ত ডিচিশ্যন ল'লো নাই, মই আৰ্টছে পঢ়িম আৰু মই দিল্লী বুৰঞ্জী পঢ়িম। সেইকাৰণে মোৰ দেউতা মায়ে কিন্তু কেতিয়াও মোক ইনফ্লুৱেঞ্চ কৰা নাছিল, যে কেতিয়াও মোৰ ওপৰত হেঁচা প্ৰয়োগ কৰা নাছিলে যে তুমি আমুকে হ'ব লাগিব, ডাক্তৰ হ'ব লাগিব। সেইকাৰণে বোধহয় আজি মই সাংবাদিক আৰু আজি বঁটা লাভ কৰিছো। সেইকাৰণে মই মা দেউতাক পঢ়িব খুজিছো। আৰু ইয়াত বহুত সাংবাদিক বন্ধু উপস্থিত আছে, তেখেতসকলে জানে যে সাংবাদিকতাটো হৈছে এটা 9 to 5 জব নহয়। এনেকুৱা নহয় যে আমি 9টা বজাত ৰাতিপুৱা পাইছো, অফিচ কৰিছো, 5টা বজাত ঘূৰি আহিছো, পৰিয়ালৰ লগত একেলগে ডিনাৰ কৰিছো,
বা দেওবাৰ চিনেমা চাবলৈ গৈছো ঠিক এনেদৰে নহয় মই এতিয়া অহা সপ্তাহত মই ক'ত যাম মোৰ স্কেডুলটো মই এতিয়ালৈকে নাজানো এনেকুৱা মই এইটো ক'ব খোজা নাই যে সাংবাদিকসকলে পৰিয়ালৰ লগত ডিনাৰ নকৰে বা সাংবাদিকসকলে একেলগে পৰিয়ালৰ লগত গৈ চিনেমা নাচায় মই সেইটো ক'ব খোজা নাই কিন্তু ডিছৰাপশ্যন এটা ঘৰত হয় এতিয়া কেতিয়াবা মোৰ বিশেষকৈ আজি মই 6 বছৰ ধৰি মই অকণমান অফিচৰ কাম কমাই গ্ৰাউণ্ড ৰিপৰ্টিং কৰিবলৈ যাওঁ ভাৰতৰ বিভিন্ন ঠাইত আৰু কেতিয়াবা এনেকুৱা হয় মোৰ তামিলনাডুত ধৰক 10 বজাত বা 11 বজাত মোৰ এপইণ্টমেণ্ট থাকে কেতিয়াবা হায়দৰাবাদত থাকে মোৰ 11 মই ৰাতিপুৱাৰ ফ্লাইটখন ল'ব লাগে ৰাতিপুৱাৰ ফ্লাইটখন লোৱাৰ কাৰণে মই গোটেই ঘৰখনত প্ৰায় 3টা বজাৰ পৰা অকণমান ডিছৰাপশ্যন এটা হয় যাৰ কাৰণে মই মোৰ পৰিবাৰকো মই মাতি পেলাই ক'বগৈ লাগে যে এখন বন্ধ কৰি দিয়া ৰাতিপুৱা বহুত সোনকালে উঠি পেলাই যাব লাগে সেইকাৰণে মই এই মঞ্চৰ ফালৰ পৰাই মোৰ যিহেতু মোৰ সাংবাদিকতাৰ এনথুচিয়াজিমৰ কাৰণে ঘৰখনত এটা বিৰাট ডিছৰাপশ্যন হয় সেইকাৰণে মই মোৰ পৰিবাৰ আৰু মোৰ দুটা ল'ৰা অনুৰাগ অনুভৱ দুয়োকে মই ধন্যবাদ জনাব বিচাৰিছোঁ এই মঞ্চৰ ফালৰ পৰা তৃতীয়তে মই অকল সাংবাদিক হিচাপে মই সাংবাদিক বা এজন ৰিপৰ্টাৰৰ কাৰণে বা এজন লেখকৰ কাৰণে তেওঁৰ বাতৰি বা লেখনিৰ কোনো মূল্য নাই যদি পঢ়ুৱৈ নাথাকে মই ভাবোঁ যে আটাইতকৈ আমাৰ কাৰণে অনুপ্ৰেৰণা যে পঢ়ুৱৈ কেতিয়াবা মই সাধাৰণতে ছানডেখনৰ কাৰণে ছানডে ইকনমিক টাইমছ অফ ফিউচাৰ্ছ লিখোঁ দীঘলীয়া প্ৰবন্ধ লিখোঁ আৰু বেছিবিলাকে ইনকাম লিখোঁ আৰু তেতিয়া লিখিলে মই কেতিয়াবা পশ্চিমবংগৰ পেট্ৰাপলৰ পৰা এটা ফোন পাওঁ কেতিয়াবা ছত্তীশগড়ৰ জগদলপুৰৰ পৰা বা দান্তেৱাড়াৰ পৰা মই কেতিয়াবা এটা মেছেজ পাওঁ বা কেতিয়াবা গুজৰাটৰ আমৰেলীৰ পৰা বা কেতিয়াবা কাশ্মীৰৰ দ্ৰাছৰ পৰা মই ছ'চিয়েল মিডিয়াত এটা মেছেজ পাওঁ সেই মেছেজবিলাকে যদিও মই এইটো ক'ব খোজা নাই যে মই সকলো ঠাইত বহুত মানুহে জানে মোক নাজানে কাৰণ মই প্ৰিণ্টত থাকোঁ ইলেক্ট্ৰনিক মিডিয়াত নহয় কিন্তু মোৰ কিছুমান ডেডিকেটেড পঢ়ুৱৈ আছে যিসকলে মোক সদায় উৎসাহিত কৰে তেওঁলোকৰ এটা মেছেজ পোৱা বা তেওঁলোকৰ এটা আনকি ছ'চিয়েল মিডিয়াতো যদি তেওঁলোকে কিবা এটা লিখে কেতিয়াবা বহুত ক্ষেত্ৰত মোক সমালোচনা কৰে বা কয় যে আপুনি এইটো কিয় নিলিখিলে এইটো হ'ব লাগিছিলে কিন্তু তথাপিও যেতিয়ালৈকে লিখন পঢ়ুৱৈ থাকিব ৰিডাৰ্ছ থাকিব তেতিয়ালৈকে সাংবাদিকতা কৰাৰ যিটো উৎসাহ সেই উৎসাহটো থাকিব সেইকাৰণে মই এই বঁটাটো আজি পোৱা মই মোৰ পঢ়ুৱৈসকলৰ পৰা অৰ্পণ কৰিব খুজিছোঁ ডেডিকেট কৰিব খুজিছোঁ যে তেওঁলোকে মোৰ কাৰণে আটাইতকৈ ডাঙৰ অনুপ্ৰেৰণা আৰু মোৰ কাৰণে সদায় সাহস আৰু মই সদায় উৎসাহ লাভ পাই আহিছোঁ আৰু অকল ৰিডাৰ্ছেই নহয় কেতিয়াবা আপুনি ছাপোৰ্ট ছিষ্টেমটো বহুত দৰকাৰ ছাপোৰ্ট ছিষ্টেম মানে মই এইটো কৈছোঁ যে এটা হৈছে অফিচৰ ছাপোৰ্ট ছিষ্টেম আপোনাৰ কলিগসকলে সদায় সহায় কৰে কিন্তু যেতিয়া আপুনি গ্ৰাউণ্ড ৰিপৰ্টিঙলৈ যায় বিশেষকৈ বহুত দূৰলৈ যায় তেতিয়াহ'লে কমফৰ্ট লেভেলৰ পৰা ওলাই যোৱা হয় এতিয়া মই যেতিয়া সাংবাদিকতাৰ দিল্লীত গৈ মই এটা ষ্টৰি কৰিছোঁ মই একেবাৰে কমফৰ্ট জ'নত ঘৰৰ পৰা ওলাই যাব লাগে মই যিবিলাক অফিচলৈ যাব ধৰক ফাইনেন্স মিনিষ্ট্ৰী হওক বা ৰেলৱে মিনিষ্ট্ৰীয়ে হওক বা কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীয়ে হওক এই অফিচবিলাক মই অতদিন দেখি আহিছোঁ তাত মই এনেকুৱাও দেখিছোঁ এজন বিষয়া আটাইতকৈ তলৰ পৰা ওপৰলৈ যোৱা মোৰ বিৰাট মানে আই এম ভেৰি কমফৰ্টেবল আউট কিন্তু সেই কমফৰ্ট জ'নটো মোৰ গুচি যায় যেতিয়াই মই বাহিৰত কৰিব লগা হয় আৰু সেই সময়ত কিছুমান মানুহে বহুত সহায় কৰে আজি মই সেই মানুহখিনিকে মই মনত পেলাব খুজিছোঁ মই আপোনাক উদাহৰণ দিব খুজিছোঁ এটা হৈছে চ'ৰ্চেছ আমি সকলোৱে জানো যিটো সূত্ৰ মই বা যিকোনো এজন সাংবাদিকে তেওঁলোকক ডিছক্ল'জ কৰিব নোৱাৰে তেওঁলোকৰ নাম কিন্তু কেতিয়াবা এজন সাংবাদিকে এটা ভাল বাতৰি পৰিৱেশন কৰিলে সেইটো কৰাৰ কাৰণে বহুতে তেওঁক ধন্যবাদ জনায় তেওঁক বাহবা জনায় কিন্তু তেওঁৰ আঁৰত এজন ব্যক্তি থাকে যিজন ব্যক্তিয়ে বহুত সহায় কৰে তেওঁ হয়তো কেতিয়াবা এনেকুৱা হয় ধৰক চাহ একাপ খাই আছোঁ কাৰোবাৰ লগত চাহ খাই থাকোঁতে তেওঁ এনেকুৱা ধৰণৰ কথা এটা ক'লে তেওঁ কওঁতে বুজিয়ে নাপালে যে কি কৈছে মানে তেওঁ যে এটা নিউজ দি আছে সেইটো গম নাপায় মই ৰিপৰ্টাৰ হিচাপে সেই নিউজটো ল'লোঁ আৰু মই সেইটো পৰিৱেশন কৰিলোঁ যিটো এটা মোক সকলোৱে বাহবা দিলে কিন্তু মই তেওঁক ধন্যবাদ জনাব উচিত যিজনৰ নাম মই কেতিয়াও ক'ব নোৱাৰোঁ ঠিক তেনেদৰে মই আৰু উদাহৰণ দিছোঁ বিশেষকৈ গ্ৰাউণ্ড ৰিপৰ্টিঙত মই একেই কমফৰ্ট জ'নৰ পৰা ওলাই যাওঁ বুলি কওঁ সেই সময়ত আপোনালোকে বিশ্বাস নকৰিব হয়তো কিছুমানে হাঁহিব যে মোক ড্ৰাইভাৰে সাংঘাতিক সহায় কৰে এইটো শুনিলে আচৰিত লাগিব মই প্ৰথম অসমৰ পৰা আৰম্ভ কৰোঁ মই ড্ৰেজিঙৰ ওপৰত এটা ষ্টৰি কৰিবলৈ গৈছিলোঁ ধুবুৰীৰে
ধুবুৰী হৈছে ব্ৰহ্মপুত্ৰখন প্ৰায় 16 কিলোমিটাৰ বহুত ডাঙৰ সাগৰৰ নিচিনা তাৰ মাজত ড্ৰেজিং মেচিন এটা আছে ড্ৰেজিঙৰ ওপৰত বহুত মানে খনন কাৰ্য বহুত লিখা পোৱা হৈ আছে কিন্তু বহুতে ড্ৰেজিং মেচিনটো কি কোনো নাজানে কেনেধৰণে হয় ড্ৰেজিং মেচিনটো নিজে নিজে যাব নোৱাৰে পিছত খেলিব লাগে গতিকে 3টা পাৰ্ট থাকে হাউচ বোট থাকে চ' আচলতে সঁচাকে হৈ আছে নে নাই এনেই কোৱা হৈছে মই সেইকাৰণে নিজে আৰু সঁচাকে ব্ৰহ্মপুত্ৰখন খান্দিব পাৰি নেকি এইটো সম্ভৱ নেকি সেই কথাটো মই লিখাৰ আগতে মই নিজে চাই ড্ৰেজিং মেচিন মই দিল্লীৰ পৰা আহিছোঁ ধুবুৰীলৈ আৰু আমাৰ এটা নিয়ম আছে মোৰ দেওবাৰৰ মানে যদিও মই প্ৰিণ্টত লিখোঁ আমি এটা টিজাৰ ভিডিঅ' কৰিব লাগে আমাৰ ভিডিঅ'ৰ এটা টিম আছে আৰু সেই টিমটোৰ পৰা কোনোবা কেতিয়াবা লৈ অহা হয় কিন্তু কেতিয়াবা কি হয় বহুত ক্ষেত্ৰত আজিকালি সকলো ড্ৰাইভাৰৰ বিৰাট স্মাৰ্টফোন আছে গতিকে কেতিয়াবা দেখিব এয়াৰপৰ্টতো মই এখন গাড়ী লৈ যাওঁ আৰু ইমান কেতিয়াবা এই ধুবুৰী এক্সাম্পলটোত কৈছোঁ সেই ড্ৰাইভাৰজনে ইমান সুন্দৰকে মোক ভিডিঅ'টো বনাই দিলে আপুনি আৰু তেওঁৰ যিটো ফ্ৰেম লৈছে যেনেকে যোনলোকৰ হাতটো ঘূৰাব লাগে ইমান সুন্দৰকে ঘূৰাইছে আৰু কোনো সেইটো দেখিলে বিশ্বাস নকৰিব যে মই যে এইটো এজন ড্ৰাইভাৰে কেমেৰাটো হেণ্ডেল কৰিছে ঠিক তেনেদৰে মই আপোনাক আকৌ এটা দিছোঁ যে মই যিহেতু অসমীয়া জানো আৰু হিন্দী জানো আৰু উৰিয়া আৰু বেংগলী বুজি পাওঁ ক'ব নোৱাৰোঁ গতিকে মই পূব ভাৰতে হওক বা মধ্য ভাৰতে হওক বা উত্তৰ ভাৰতে হওক বা পশ্চিম ভাৰতে হওক মই বিৰাট কমফৰ্টেবল মানে মোৰ সেইটো প্ৰব্লেম নহয় যে মই কাৰোবাক যদি লগ পাওঁ মই বুজি লিখিব পৰা নাই কিন্তু যেতিয়াই মই চাউথ ইণ্ডিয়া যাওঁ বিশেষকৈ তামিলনাডু তেলেংগানা বা অন্ধ্ৰপ্ৰদেশত মোক মানে মই আৰু বেছি কমফৰ্ট জ'নৰ পৰা আঁতৰি যাওঁ কাৰণ মোক ট্ৰান্সলেটৰ দৰকাৰ হৈ যায় আৰু সেই ক্ষেত্ৰত মই কেতিয়াবা কি কৰোঁ প্ৰথমতেই মই সেই মানে গাড়ীখন কি সেইটোত মই গুৰুত্ব দিলোঁ গাড়ী যিকোনো হ'ব পাৰে কিন্তু ড্ৰাইভাৰজন কেনেকুৱা স্মাৰ্ট হয় নহয় তেওঁ ক'ব পৰা হয় নহয় আৰু কেতিয়াবা ড্ৰাইভাৰজন ইমান এনথুচিয়াষ্ট হৈ যায় অলপ দেৰি পিছত যে গাড়ীখন ৰখাই দিয়ে তেওঁ মানে প্ৰথম দিনা মোৰ লগত 3 দিনৰ কাৰণে ক'ৰবাত গৈছোঁ সেই জেগাত ছেকেণ্ড দিনাখন তেওঁ গাড়ী ৰখাই দিয়ে আৰু কয় যে ছাৰ আপোনাৰ এইটো ভাল ফ্ৰেম হ'ব মানে হিজ অ'ন লেংগুৱেজ আৰু মই সঁচাকে গাড়ীৰ পৰা নামি যাওঁ আৰু দেখোঁ যে এইটো মানে একদম সুন্দৰ এটা ফ্ৰেম হৈছে যিটো মানে মই এইটো ক'ব খুজিছোঁ যে 2 মানৰ পাছত তেওঁলোকৰ নিজকে সাংবাদিক বুলি ভবা হয় ৰিপৰ্টাৰ বুলি ভবা হয় যে ফটোগ্ৰাফাৰ বুলি ভবা হয় কাৰণ তেওঁ মোৰ লগত অনবৰত আছে মানে প্ৰতিটো মুহূৰ্তত থাকে গতিকে সেই মই তেনেকুৱা ধৰণৰ ছাপৰ্ট আৰু এটা এক্সাম্পল দিছোঁ মই তেনেকুৱা গ্ৰাউণ্ড ৰিপৰ্টিঙৰ এক্সাম্পল মাজতে সেইটো মই তেলেংগানাত কৰিছিলোঁ এইটো যে গেংমেনৰ ওপৰত গেংমেন মানে এইটো বেয়া শব্দ সেই গেং বুজোৱা নাই গেংমেন হৈছে ৰেলৱেৰ লগত যিসকল পৰিচিত তেওঁলোকে বেছিকৈ জানে যেতিয়া আমি ৰেলত বহি যাওঁ চাহ খাই যাওঁ শুই যাওঁ আমি সেইটো নাজানো যে ৰেলখন যোৱাৰ আগতে এজন মানুহে হাতুৰি বটালি লৈ খোজকাঢ়ি যাব লাগে আৰু তেওঁ নাক বল্টবিলাক ঠিকে আছে নাই সেই গোটেইখিনি চাই যাব লাগে তেওঁৰ কামেই সেইটো আৰু ৰাতিও 6 কিলোমিটাৰ খোজকাঢ়িব লাগে মাজতে এটা নতুন স্কিম লোৱা হৈছিলে যে এই যিবিলাক ইনষ্ট্ৰুমেণ্টবিলাক অলপ পাতল কৰিব লাগে ক্ৰছ লৈ যাবলৈ দিগদাৰ হয় সেইকাৰণে এটা ক্ৰছ থাকিব তেনেকুৱা কিছুমান মানে অলপ সলনি কৰা হৈছিলে মানে তাৰ বেচিকেলি অন দ্য ড্ৰেছেছ and the instruments that they carry সেই মই ভাবিলোঁ যে মই ষ্টৰিটো অকল পলিচি পেপাৰটোৰ পৰা নকৰোঁ মই নিজে খোজকাঢ়ি যাব খুজিছোঁ যে এজন সঁচাকৈ ট্ৰেইন যোৱাৰ আগত তেওঁৰ কিমান কষ্ট তাতে মই সেইটো ফুটাই তুলিব পাৰোঁ সেইকাৰণে মই তেলেংগানাত গ'লোঁ আৰু তাৰ পৰা হায়দৰাবাদৰ পৰা প্ৰায় 100 কিলোমিটাৰ দূৰত মই দিনত এজন গ্ৰাউণ্ডৰ মানে গেংমেনৰ লগত খোজকাঢ়িলোঁ বুজিবৰ কাৰণে যাতে মোৰ সেইটো লিখনি ফুটি উঠে আৰু ৰাতি মই প্ৰায় 11টা বজাত এজনৰ লগত খোজকাঢ়িছোঁ তেওঁ তেলেগু ভাষা জানে হিন্দী একেবাৰেই নাজানে মানে বহুত সেইদিনাখন অসুবিধা হৈছে মোৰ মই এটা ভিডিঅ' কৰি গৈ আছোঁ আৰু মই একেবাৰে বুজি পোৱা নাই তেওঁৰ কথা কিন্তু তেওঁ যে খোজকাঢ়ি গৈ আছে বাৰে বাৰে মোক বুজাবলৈ চেষ্টা কৰি আছে মানে অসুবিধা অকণমান সাৱধান হওক তাৰপিছত বাৰে বাৰে স্নেক শব্দটো কয় তেতিয়া মই বুজি পালোঁ মানে কি স্নেক পৰি থাকে ৰাতি গতিকে আপুনি যাওঁতে সাৱধানে যাব মানে he was actually very concerned about me মানে মই যিটো বুজাব নোৱাৰোঁ মই সেইকাৰণে কি এনেকুৱা ধৰণৰ গ্ৰাউণ্ড ৰিপৰ্টিঙত অদ্ভুত টাইপৰ কিছুমান আপুনি মানে হেল্প পায় যিবিলাক হেল্পক মানে কেতিয়াও ধন্যবাদ দিয়া নহয় মই আহোঁ ষ্টৰি লিখোঁ
ক্ৰেডিটৰ বৰ ভাল হয় মোৰ প্ৰমোচন হ'ব ষ্টৰীৰ কাৰণে কিন্তু এনেকুৱা ধৰণৰ কিছুমান মানুহ আছে যিখিনি মানুহে যথেষ্ট আপোনাৰ সাংবাদিক হিচাপে বিশেষকৈ যেতিয়া আপুনি কমফৰ্ট লেভেলৰ বাহিৰত যায় সেই সময়ত সহায় কৰে সেইকাৰণে মই সেইসকলৰ তেনেকুৱা ধৰণৰ সকলোকো মই ধন্যবাদ জনাব খুজিছোঁ সেইগতিকে মই এটা কথা কওঁ অভিয়াছলি ৰাষ্ট্ৰীয় কাকতসমূহৰ ওপৰত সমালোচনা থাকিবই সেইটো স্বাভাৱিক হৈছে কিন্তু আপুনি যদি 20 বছৰৰ লগত তুলনা কৰি চাই 20 বছৰৰ আগৰ এতিয়াৰ আপুনি ইলেক্ট্ৰনিক মিডিয়াত নাচাব মানুহে কি আচলতে কি হয় বহুতে পেপাৰ নপঢ়ে আৰু ইলেক্ট্ৰনিক মিডিয়াকে মাধ্যম বুলি ধৰা হয় বিশেষকৈ ইলেক্ট্ৰনিক মিডিয়ামৰ ধৰক যিজন মানে দুই এটা চেনেলত আপলোড কৰিলে এইটোত বেছি গুৰুত্ব দিয়া হয় কিন্তু আপুনি যদি গোটেইকেইখন পেপাৰ যদি এতিয়া উলিয়াই লৈ চাই পেপাৰ আজিকালি কিছুমান নিউজ চাইটো আছে আৰু ৰিজনিং কৰে যদি যি সময়ত আমি সাংবাদিকতা আৰম্ভ কৰিছিলোঁ 97 চনত 98 চন 99 চন তেনেকুৱা সময়ত সেই সময়ত অকল সৰু সৰু এটা নিউজ আহিছিলে ধৰক কোনোবা এজন NLFT kills 2 even LF kills 3 তাৰ বাহিৰে কোনো গ্ৰাউণ্ড ৰিপৰ্টিঙৰ কথা নাছিলে মই মোৰ নিজৰ উদাহৰণটো লৈছোঁ বেলেগৰ উদাহৰণ দিয়াত উচিত নহ'ব 2016 চনৰ পৰা এতিয়ালৈকে মই কেইবাৰ আহিছোঁ মই অসমৰ নিৰ্বাচনৰ সময়ত দুবাৰ আহিছোঁ এবাৰ কৰিছোঁ মই নাগৰিকত্বৰ যেতিয়া প্ৰথম আৰম্ভ হৈছিল কথাটো ওলাইছিলে সেই সময়ত মই কংকাৰ শ্বহীদক লগ পাইছিলোঁ কংকাত 7জন শ্বহীদ ঢুকাই হেৰি হৈছিলে তেওঁলোকক হত্যা কৰা হৈছিলে তেওঁলোকৰ পৰিয়ালৰ মই এগৰাকী মানুহ লগ পাইছিলোঁ যি নিজৰ স্বামীক হেৰুৱাইছিলে লগ পাই মই 3 পেজৰ এটা আৰ্টিকেল লিখিছিলোঁ এইটো আৰু অভিয়াছলি মই পলিটিচিয়ান সকলোকে লগ পাইছিলোঁ গোটেইকেইজন মানে বিজেপি কংগ্ৰেছ আৰু সকলোকে মই লগ পাই ইটছ এন অভাৰঅল এনালিচিছ মই সেইটো কৰিবলৈ আহিছোঁ মই মাজুলীৰ ওপৰত এটা ফিচাৰ কৰিবলৈ আহিছোঁ ইকনমিক টাইমছৰ পৰা অকল মাজুলীৰ ওপৰত মুখাসাপ্ৰলৈ গৈছোঁ সকলো মাজুলীৰ ওপৰত কৰিবলৈ আহিছোঁ উত্তৰ পূৰ্বাঞ্চলত চাওক মই নিজেই মণিপুৰৰ ইলেকশ্যন কভাৰ কৰিছোঁ মই ত্ৰিপুৰাৰ ইলেকশ্যন কভাৰ কৰিছোঁ মিজোৰামৰ ইলেকশ্যন কভাৰ কৰিছোঁ আৰু মোৰ কলিগে মেঘালয় আৰু নাগালেণ্ড কভাৰ কৰিছে আৰু আপুনি যদি দেখে অকল মই বুলিয়ে নহয় এতিয়া চিনিয়ৰ পজিশ্যনত বহুত কাকত বহুত অসমীয়া আছে আৰু যেতিয়া এডিটৰিয়েল নিউজ ৰুমত বহা হয় এতিয়াও এনেকুৱা নহয় যে এজন সম্পাদক যিজন মেইন ডিচিশ্যনটো লৈছে তেওঁ ধৰক হাৰিয়ানাৰ বা তেওঁ মহাৰাষ্ট্ৰৰ বা তামিলনাডুৰ বা তেওঁ অন্ধ্ৰপ্ৰদেশৰ কিন্তু তেওঁ নৰ্থ ইষ্ট বুলিয়ে ষ্টৰিটো দাম কৰি নিদিয়ে কেতিয়াও নকৰে আপোনালোকে সকলোৱে জানে যে আমি নিউজ পেকটো চাওঁ যে এইটো নিউজ হয়নে নহয় আগতে কি হৈছিলে এটা সময়ত অসমৰ কম সাংবাদিক আছিলে যি সেই মেইন পেপাৰকেইখনত কাম কৰিছিলে বা ডিচিশ্যন মেকিঙৰ সেই এডিটৰিয়েল টিমত বহিছিলে গতিকে অসমৰ কথা নজনা বা উত্তৰ পূৰ্বাঞ্চলৰ কথা নজনা বা ইয়াৰ কণ্টেক্ট নথকা এজনে ভাল এটা নিউজ আইডিয়া দিব নোৱাৰে কিন্তু যিসকল এতিয়া বহুত আছে যিসকলে অসমত ডাঙৰ হোৱা অসমত পঢ়া অসমৰ কণ্টেক্ট আছে অসমলৈ আহি থাকে গতিকে তেওঁলোকে যিটো নিউজ আইডিয়া দিয়ে সেই নিউজ আইডিয়াটো মুহূৰ্ততে গৃহীত হয় এটলিষ্ট মই শুনা নাই যে অসম বা নৰ্থ ইষ্টৰ বাতৰি পৰিৱেশন নকৰিবা সেই কথাটো মই এটলিষ্ট নিউজ মেগাজিনত মানে নিউজ মিটিঙত আজিলৈকে শুনা নাই কেতিয়াবা হয় দাম কয় যদি আইডিয়াটো বেয়া হয় কোনো এজন যদি আপুনি আইডিয়াটো দিব লাগিব মই যেনেকৈ যেতিয়া ক'লো যে মাজুলীৰ ওপৰত এইটো আটাইতকৈ ডাঙৰ নদী তেতিয়াহ'লে মুহূৰ্ততে এটা হেৰি হৈছে মানে এটা তেওঁলোকে সেইটো বস্তু মানি লয় আৰু উত্তৰ পূৰ্বাঞ্চলৰ নিউজ বিশেষকৈ অলপ দীঘলীয়া টাইপৰ ফিচাৰ্ছ যিবিলাক হৈছে সেইবোৰ আজিকালি বেছিকৈ হোৱা আৰম্ভ হৈছে বিশেষকৈ আজিকালি কিছুমান নিউজ চাইট আছে সেই নিউজ চাইটবিলাকতো প্ৰকাশ হয় আৰু মই যেতিয়া নিজেই দেখিছোঁ মণিপুৰত মই কাভাৰ কৰিবলৈ গৈছোঁ অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ কিমান সাংবাদিকে গৈ কাভাৰ কৰি আছে মানে দিল্লীৰ পৰা আহি একেবাৰে মণিপুৰৰ গাঁৱৰ পৰা কাভাৰ কৰি আছে হৈছে সলনি কিন্তু বোধহয় এতিয়াও বহুত বাকী আছে সেইটো স্বাভাৱিক আৰু মই এই বঁটাটো লাভ কৰাৰ পাছত কোৱা নিচিনা কৰি মই মনত ৰাখিব লাগিব যে মই
অসমৰ সদায় মনত ৰাখিব পাৰিছে মই এটা গাঁৱত ডাঙৰ হৈছোঁ মই অসমীয়া মাধ্যমত পঢ়িছোঁ 10ম শ্ৰেণীলৈকে মই অসমৰ মাটিৰ গোন্ধ ডাঙৰ হৈছোঁ অসমৰ মাছ খাই ডাঙৰ হৈছোঁ সেইটো কথা মই সদায় মনত ৰাখোঁ সেইটো নতুন নহয় কিন্তু এই কথাটো কোৱাৰ পিছত মই আৰু সাৱধান কৰিম মোক সকীয়াই দিয়া হৈছে যে তোমাৰ দায়িত্ব আছে মই নাভাবোঁ যে আমাৰ সাংবাদিকে কিবা এটা লিখিলেই বুলি পাৰ হৈ যায় নহয় সেইটো কথা মই বিশ্বাস নকৰোঁ সাংবাদিক অতি বেছি পাৱাৰফুল বুলি মই নাভাবোঁ কেতিয়াবা হয় কিছুমান ক্ষেত্ৰত কিন্তু আপোনাৰ আমি কিবা এটা লিখিলে যিহেতু আমাৰ কাকতখন ধৰক সকলো পলিচি মেকাৰ্ছৰ বিশেষকৈ বিষয়াসকলে পঢ়ে গতিকে কেতিয়াবা তেওঁলোকক চিন্তা কৰিবলৈ বাধ্য কৰা হয় যে এই বিষয়টোৰ ওপৰত লিখিছে এই বস্তু এনেকুৱা নেকি সেই পাৰ্চপেক্টিভটো মই আজিলৈকে গম পোৱা নাছিলোঁ সেই কথাটো চিন্তা কৰিবলৈ বাধ্য কৰা হয় আৰু এই ক্ষেত্ৰত মই মোৰ সামান্য এটা অৰিহণা সেই প্ৰসংগত এতিয়া মই সামৰিছোঁ মই মোৰ এটা অতি ভাল পোৱা কবিতা কাঞ্চনজংঘাৰ বুৰঞ্জী এটা সময়ত আবৃত্তি কৰিছিলোঁ তাৰ দুটা ষ্টেঞ্জা মই আবৃত্তি কৰি মোৰ অতি সাদৰেৰে মোৰ এই বঁটা মই গ্ৰহণ কৰিব খুজিছোঁ এই কবিতাটো লিখিছে জ্যোতিপ্ৰসাদ আগৰৱালাই সকলোৱে জানে আৰু আমি যেতিয়া ডাঙৰ হৈছিলোঁ এই মানে স্কুলত থকাৰ সময়ত এই কবিতাটো আটাইতকৈ ওৱান অফ দ্য মষ্ট ৰিচাইটেড পয়েমছ আছে আৰু বোধহয় এতিয়াও বহুতে এইটো পয়েম ৰিচাইট কৰে মই জাষ্ট দুটা ষ্টেঞ্জা কাঞ্চনজংঘাৰ বুৰঞ্জী মই কাঞ্চনজংঘা তুষাৰ শুভ্ৰকী মই অভ্ৰমেৰিবি মোৰ জতা জৰি জৰি নিজৰি বয় নিগৰি অবিৰল বল্প শৈলজা ভুই ধৰা পিজুষ কৰিলা সুৰধ্বনি গংগা প্ৰথম প্ৰভাতৰ অৰুণ জ্যোতি অন্নন্দ্ৰী জ্যোতি মোৰ আলোক নৃত্য কৰি বিয়পাই বিশ্বত ৰঞ্জন দুটি মুবে আশে পাশে গাই ইন্দ্ৰী বালিকাই আলোক বোধন ভাবি সন্ধিয়াই বেলি বোধন ভাগে দিগন্ত কৰে ধৰি উদয় আৰু অস্তৰ বৰ্ণ বৈচিত্ৰৰ ছয়া মায়া কাশকুলেৰ কাছে প্ৰভেদিতাময় সমন আছে কুকুমৰ লগে লগে লাখে লাখে মৃদু কম্পিত সমিৰণ চন্দা কৈলবাদলে কস্তুৰী সকলোকে মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি